তিনিচুকীয়াত বাঘৰ সন্ত্ৰাস বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা তিনিচুকীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা নাহৰ ফুটুকীৰ আক্ৰমণত এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয় ঘৰৰ চৌহদত প্ৰৱেশ কৰি মহিলাগৰাকীক আক্ৰমণ কৰে নাহৰ ফুটুকীটোৱে আহত মহিলাগৰাকীৰ নাম দীপ্তি দাস বুলি জানিব পৰা গৈছে আজি পুৱা সংঘটিত হৈছে এই ঘটনাটো চহৰখনৰ মাজমজিয়াত ৰঙাগৰা পথত নাহৰ ফুটুকীৰ বিচৰণক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে কথাটো মানে কুকুৰকেইটা খুব ভুকিছিলে ৰাতিপুৱা হ'ব সময়ত ভুকিছে সেইখিনি সময়ত মই গেট খুলি মই সিহঁতক সোমোৱাই থৈ গৈছোঁ অলপ আগতে তাৰপিছত মই যেতিয়া সেইফালে পিছফালে গ'লোঁ কেলৈ ভুকিছোঁ বুলি তাৰপিছত দেখিছোঁ এইটো ইয়াত গুন্ধি আছে কেলৈ গুন্ধি আছে এই দৰ্জাখন খুলি দিলোঁ তাৰ ইয়াত নাহৰ ফুটুকী পোৱালি কিন্তু ইয়াৰ সমানে হ'ব মই এনেকৈ ঠেংটো ধৰোঁতেই মানে এইখনতে ঠেংটো ধৰিলোঁ নাই সি ইয়াত কামুৰিলে কুকুৰকেইটা ক'ত আছিলে তেতিয়া কুকুৰকেইটা ওচৰতে আছে কুকুৰকেইটা যাব নিদিয়ে একদম সিয়ে এনেকৈ ধৰে তেতিয়াই মুখখন দেখিছোঁ সি মানে একদম বিৰাট ডাঙৰকৈ মুখখন মায়ে ৰাতিপুৱা চিঞৰিলে চিঞৰ বাখৰ কৰিলে তো মই ভাবিছোঁ কুকুৰ আহিছে বুলি তাৰপৰা মই নামি আহিলোঁ দেখিছোঁ গোটেই মাৰ ইয়াত মানে এনেকৈ তেজ ওলাই আছে গোটেই তাৰপিছত এনেকৈ ডিঙিত হাতটো লগাই কিনে চিধা দৌৰ মাৰি আহিছে মা ভিতৰলৈ মানে দৌৰ মাৰি আহিলে তাৰপৰা মই গ্ৰিলখন বন্ধ কৰি পিনি তাৰপিছতে ধৰিলোঁ প্ৰথমতে মা ভাবিছোঁ কিজানি ভ্ৰম হৈছে কুকুৰ চুকুৰ বা কিবা বস্তুৱে হয় ধামকৈ আৱাজ এটা শুনিলোঁ প্ৰথমতে ৰাতিপুৱা সময়তে তাৰপিছতে কিবা এটা পৰিছে বুলি তাৰপৰা নামি আহিছোঁ মাক দেখিছোঁ গোটেই তেজ ওলাই আছে তাৰপৰা মাক এইফালে ডিঙিত ইয়াত দুটা ঘাট দেখিলোঁ তাৰপিছতে হেৰি কৰি মেলি আমিতো ঘৰত অকল মোৰ ল'ৰা ছোৱালীকেইটা সৰু আছে সিহঁতক লিখিয়ে থাকোঁ তাৰপিছতে মাক মানে হেৰি পিছত মোৰ চিনাকি ফোন কৰি মেলি তাৰপিছতে আগফালে এতিয়া মায়ে কি ক'লে কিহে আক্ৰমণ কৰিলে বাঘ বুলি কৈছে আমিতো এতিয়া আহিলোঁ আহি মেলি চাই মেলি প্ৰথমতে আহিলোঁ আহি জেগাটোতো একজেক্ট লোকেশ্যনটো ল'ব নোৱাৰিলোঁ তাৰ মেডিকেল গ'লোঁ মেডিকেলত আমাৰ বাইদেউক চাই আহিলোঁ 3টা জেগাত আঘাত কৰিছে কৰাৰ ক্ষেত্ৰত আকৌ পিছত ক'লে পিছফালে বোলে আকৌ ছেকেণ্ডবাৰ আহি চাইছোঁ চাই কিনি মই পিছত ক'ব পাৰিম আৰু ফুটপ্ৰিণ্ট পাইছে নহয় ফুটপ্ৰিণ্ট আছে থকাটো এইটো কিন্তু বাঘৰ হয়নে নহয় নাহৰ ফুটুকী সেই দুটাৰ মাজত কনফিউজ হৈ আছে বস্তুটো সেইটো আমি চিনাক্ত কৰিব লাগিব এতিয়া তাকে মই এতিয়া বৰ্তমান এই ডক্টৰলৈ ফুটপ্ৰিণ্টটো পঠিয়াবৰ কাৰণে শিকি আছে চিনাক্ত দিবৰ কাৰণে তিনিচুকীয়াৰ পৰা অজয় শৰ্মাৰ ৰিপৰ্ট টাইম অফ আছাম সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম